নমস্কাৰ অল কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আজি প্ৰথম প্ৰশ্ন হৈছে, অসমৰ জাপি শিল্পৰ প্ৰতিষ্ঠান ক'ত অৱস্থিত? এ নগাঁও, বি নলবাৰী, চি বৰপেটা, ডি হাজো। শুদ্ধ উত্তৰ হৈছে বি নলবাৰী। নেক্সট কুৱেশ্যন, হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? এ হাজো, বি গুৱাহাটী, চি গোৱালপাৰা, ডি বৰপেটা। শুদ্ধ উত্তৰ হৈছে এ হাজো। নেক্সট কুৱেশ্যন, কামেশ্বৰী মন্দিৰ কোন জিলাত অৱস্থিত? এ তেজপুৰ, বি ধেমাজি, চি শদিয়া, ডি গুৱাহাটী। শুদ্ধ উত্তৰ হৈছে চি শদিয়া। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? এ নগাঁও, বি তেজপুৰ, চি তিনিচুকীয়া, ডি গুৱাহাটী। শুদ্ধ উত্তৰ হৈছে ডি গুৱাহাটী। নেক্সট কুৱেশ্যন, বন গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? এ ডিব্ৰুগড়, বি যোৰহাট, চি নলবাৰী, ডি গুৱাহাটী। শুদ্ধ উত্তৰ হৈছে বি যোৰহাট। নেক্সট কুৱেশ্যন, পুৱামক্কা ক'ত অৱস্থিত? এ নলবাৰীত, বি হাজোত, চি ধুবুৰীত, ডি তেজপুৰত। শুদ্ধ উত্তৰ হৈছে বি হাজোত। নেক্সট কুৱেশ্যন, অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? এ নগাঁও, বি গুৱাহাটী, চি জাগিৰোড, ডি নলবাৰী। শুদ্ধ উত্তৰ হৈছে চি জাগিৰোড। নেক্সট কুৱেশ্যন, দীপৰ বিল কিহৰ বাবে বিখ্যাত? এ হাতীৰ বাবে, বি গড়ৰ বাবে, চি মাছৰ বাবে, ডি পক্ষীৰ বাবে। শুদ্ধ উত্তৰ হৈছে ডি পক্ষীৰ বাবে। নেক্সট কুৱেশ্যন, অসমৰ মানচেষ্টাৰ বুলিলে কোনখন ঠাইক কোৱা হয়? এ শুৱালকুছি, বি মাজুলী, চি তেজপুৰ, ডি গুৱাহাটী। শুদ্ধ উত্তৰ হৈছে এ শুৱালকুছি। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে, অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক কোৱা হয়? এ যোৰহাট, বি হাফলং, চি নগাঁও, ডি মাজুলী। শুদ্ধ উত্তৰটো হৈছে বি হাফলং। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক।